নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ ভেবেলিলতা আৰু নৰসিংহৰ বৰা। এটা বনাবৰ কাৰণে লৈছোঁ নৰসিংহ, ভেবেলিলতা আৰু মচুৰ দালি আধা কাপ। মচুৰ দালিখিনি 2 ঘণ্টা তিয়াই পেলাই টুকি মই মিক্সিত গুড়ি কৰি লৈছোঁ। গুড়ি হোৱা দালিখিনি মই বাতি এটাত উলিয়াই লৈছোঁ। ভেবেলিলতা আৰু নৰসিংহখিনি মই এতিয়া কাটি লৈছোঁ মিহি মিহিকৈ। এতিয়া মই সোৱাদ অনুসৰি অলপ নিমখ দি দিছোঁ। অলপ হালধি দি দিছোঁ। অলপ জলকীয়া গুড়ি দি দিছোঁ। বৰাটো অলপ আঠা হ'বলৈ আটা গুড়ি আধা কাপ মিলাই দিম। এতিয়া মই আটা গুড়িখিনি বাকীখিনি বস্তুৰ লগত একেলগে মিলাই দিম। মোৰ মিশ্ৰণটো এতিয়া তৈয়াৰ হৈ গ'ল। গেছটো অন কৰি টেৱা এখন মই পাতি লৈছোঁ। টেৱাখন গৰম হোৱাৰ লগে লগে মই টেৱাখনত অলপ তেল দি লৈছোঁ। টেৱাখনত এচামুচকৈ মিশ্ৰণখিনি দি আছোঁ। বৰাকেইটা প্ৰায় ৰঙচুৱা হৈছেহি। মোৰ বৰাকেইটা হৈ গ'ল। মই এতিয়া ডিছ এখনত নমাই আছোঁ। মোৰ বৰাখিনি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই চাবচোন। ভাল লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।